Hello everyone, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এক মিনি ব্লগলৈ। বন্ধুসকল, আজি আমাৰ ঘৰত খাবলৈ মন গ'ল গাহৰি মাংস। সেয়ে আহিলোঁ গাহৰি মাংসৰ দোকান আৰু এয়া গাহৰি মাংস লৈ ল'লোঁ। আৰু এতিয়া আমি বনাম গাহৰি মাংস। প্ৰথমে পিঁয়াজ আদা নহৰু এনেকৈ কাটি ল'লোঁ আৰু আলু যেনেকৈ কাটি ল'লোঁ আৰু এয়া গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া বনোৱা ষ্টাৰ্ট। এয়া চাওক বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথমতে তেল দিব, তাৰপিছত কাটি থোৱা আলুখিনি এনেকৈ অলপ ফ্ৰাই কৰি লোৱা হ'ব। সম্পূৰ্ণ সিজা কৰি নহয়, অলপ অলপকৈ ফ্ৰাই কৰি থৈ দিয়া হ'ব। আৰু এনেকৈ ফ্ৰাই কৰি দিয়াৰ পাছত আমি এনেকৈ এটা সৰু পাত্ৰত থৈ ল'ম। আৰু এতিয়া গাহৰি মাংস বনোৱা ষ্টাৰ্ট। প্ৰথমতে পিঁয়াজ, তাৰপিছত মছলা পেষ্ট, আদা নহৰু পেষ্ট এনেকৈ দি দিয়া হ'ব। তাৰপিছত এয়া চাউল ধুনীয়াকৈ হৈ গৈছে। এতিয়া দিলোঁ মাংসখিনি অলপ ভাজি থোৱাৰ পিছত ধুনীয়াকৈ ঢাকনিৰে ঢাকি দিয়া হ'ব আৰু যিখিনি প্ৰয়োজনীয় সা-সামগ্ৰী দি দিয়া হৈছে। এনেকৈ মছলাৰ পৰা আদি কৰি নিমখ হালধি যিকোনো বস্তু দি দিয়া হৈছে। ঘৰত জ্বলাটো অলপ বেছি খায়, সেইকাৰণে জলকীয়াটো অলপ বেছিকৈ দিয়া হৈছে। আৰু এনেকৈ হোৱাৰ পিছত আলুখিনি দি দিয়া হ'ল আৰু অলপ সময় সিজিবৰ কাৰণে ঢাকনিৰে মাৰি দিয়া হ'ব। আৰু এয়া চাওক প্ৰায় আমাৰ 80% ৰেডি হৈ গৈছে। এতিয়া আমাৰ থালিখন ৰেডি। কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া খোৱা ষ্টাৰ্ট কৰিম। মানুহৰ আগত খাবলৈ লাজ লাগে, তথাপিও খাই দিছোঁ আৰু। আৰু আজিলৈ মোৰ এই ব্লগটি ইমানতে সামৰণি মাৰিলোঁ। আৰু লগতে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি মোক সহায় কৰে যেন। ধন্যবাদ। Thank you for watching this video.